গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মন যায়। আৰু ৰাতিপুৱা পুৱাই মই আজি পথাৰত আহিছোঁ। ৰাতিপুৱা মানে 7টা বাজিছে আৰু ৰ'দ চ'দ পূৰা ওলাইছে। আৰু মোৰ গৰুকেইটা সেইভাগে দি আছোঁ ঘাঁহ খাবৰ কাৰণে। আৰু মোতকৈ আগত গভৰ্ণমেণ্ট আহিছে, ইয়াতে গভৰ্ণমেণ্ট আছে। তো চাম গভৰ্ণমেণ্টে ক'ত কি কৰি আছে। মোৰ অলপ শুই উঠোতে দেৰি হ'ল, চ' ৰ'দৰ কাৰণে ছায়া জেগা বিচাৰি বিচাৰি মই ভ্লগটো বনাই আছোঁ। গভৰ্ণমেণ্টক লগ ধৰিম, কি কৰি আছে। চ' মই চাম, আপোনালোকক দেখাম। চ' লেটছ ষ্টাৰ্ট দিছ ভিডিঅ'। মোৰ একদম পিছফালে এইফালে চাহ দি আছিল মানুহ, কঠীয়া পাৰছি মানে এইটো এইফালে ভাল নহয়, এইফালে পাব লাগে। মোৰ পিছফালে বেলেগটো আছে, সেইকাৰণে মোক একদম বেয়া দেখা হৈছে। এই চাওক, এতিয়া ভাল লাগে, চিনি নোপোৱা হৈছে। তো ছায়াত যাম, ৰ'দৰ কাৰণে ছায়াত কি হ'ব এবাৰ ঠিকে আছে। ৰাতিপুৱা হৈছে যে চব মুখ চুখ অলপ ফুলি আছে আৰু যি নহওক এইটো মেইন দে কি কৰিব আহিছে পুৱাই? ই 5টাৰ মাজতে আহিছে। আহিলো, অলপমান পানী সিঁচি দিলোঁ। আগৰ কথা গোটেই মৰি পেলাই গেলে পাছিলো এইফালে আহিছে, বেগা বাছিলে আকৌ আজি নতুনকৈ আকৌ আজি হাল বালোঁ। ময়ে দি হাল বাইছে। মূৰ হাল চব কঠি আছে। ভিতৰৰ ফালে যাওঁ নেকি? আমাৰ কঠি আছে ভিতৰত। তামোল আছে সৰু চাই। ত' গাইছ, দেখা পাইছা বানপানী যোৱাৰ পিছত কিমান অসুবিধা হৈছে আমাৰ। একবাৰ কঠীয়া পাৰিলোঁ, সেইটো মৰি গ'ল। আকৌ পাৰিব লগা হৈছে। আমিও পাইছোঁ, মই দেখাই আছোঁ গাইছ। মই সিদিনা ভ্লগটো নিদিলোঁ, সিদিনা মই কঠীয়া পাইছিলোঁ কাৰণ বহুত কাম আছিল আৰু ইও নাছিল, ই ক'ৰবাত গৈছিল মানে। সিদিনা মই বহুত কিবা কিবি কাম মানে পানী সিঁচা, ধৰ পানী চাহ তাহ কঠীয়া অনা এনেকুৱা, সেইকাৰণে ভিডিঅ'টো নবনালোঁ। কিন্তু আজি মই দেখাম, মোৰ কঠীয়া অলপ গজিছে আৰু তামাম পিছবিঘাৰে। ত' বেৰা পাৰ হৈ আহিলোঁ, মোৰ কঠীয়া নতুনকৈ পাইছোঁ। অঁ, তই কিয় কৰি ল'লি আকৌ? মোৰ কঠীয়া কিয় খচিছা তই? চাওঁ খচি থৈ গৈছি। ইমান নীলা চুলি এইটো। এইবিলাক মোৰ কঠীয়া, এই চাৰিওফালে এই টাকাৰ লাগি আছে। আৰু সেইফালে যাম, মই গৈছোঁ ৰ। এই কোদাল পাৰি আছে দেখোন। অ' ডেকা কি কৰিছে? বঢ়িয়া লগা হৈছে। ইচ, আলি দিবাই নাজানে, এনেই কৰি আছে। দে ভালকে দি। সি এতিয়া আলি দি আছে কঠীয়াৰ, সেইবিঘা কঠীয়া পাৰিব, এইবিঘা নাপাৰে, পিছত হাল বোৱা নাই। ত' গাইছ, বানপানীৰ কাৰণে মানুহ দুইবাৰ কঠীয়া পাৰিব লগা হ'ল। আৰু আমাৰ এই প্ৰথম য'ত মানে কঠীয়া পাৰিছিলোঁ আমাৰ মাটিত, সেইখিনি মই ওচৰ পাইছোঁ, মই দেখাই আছোঁ কি অৱস্থা হৈছে। একোৱেই নাই গাইছ, একোৱেই নাই। এই পানী গাইছ বেৰাৰ একদম আৰু 5 ফুটমান ওপৰলৈকে উঠিছে, চাব পাৰে। বেৰাত মেটকাগিলা পুৰা লাগি আছে। পানী গাইছ, এইখন বেৰা আৰু চাওঁ ইয়াতে মেটকা আছে লাগি, আৰু তাৰ পানী উঠছে কিমান পানী হৈছে। পানী তাৰ অলপ ওপৰত হৈ গৈছে গাইছ। এইগিলা বেৰা ওখ এইবিলাক গাছ পুৰা তল গৈছে, সৰু। তো মই চাওক মোৰ কঠীয়াটোৰ অৱস্থা কি হৈছে। প্ৰথমবাৰৰ যিটো কঠীয়া আছিল মই দেখাই আছোঁ, কঠীয়া পাৰিছিলোঁ মই দেখাইছিলোঁ। আৰু চাওক, একোৱেই নাই, গোটেই একদম বগা হৈ আছে মাটি। আৰু সি গেলে একোৱেই নাই গাইছ। আৰু গাইছ পানী চাব পাৰে, পানী বৰ্তমানো ইমান এটা শুকোৱাই নাই। যিমান মানে পানী আছে, সেইখিনি পানীত ধান ৰুব নোৱাৰি। আৰু আমাৰ মাটিত পানী শুকাইছে, তথাপিও গাইছ ইফালে পানী আছে। এয়া চাওক, এইখিনি পানীত ধান ৰুব নোৱাৰা, কাৰণ কঠীয়াগিলা বহুত ওখ নহয়, মাটিটো দ, কঠীয়াটো পানীৰ তল হ'লে ধান নহয়, মৰি যাব। চ' অলপ তেওঁ আশা এটা কৰিছে আৰু গোটেইখিনি গাঁৱৰ মানুহখিনি লগ হৈ কঠীয়া পাৰোঁ বা ৰুব পাৰিম, আশা এটা কৰিছে আৰু ওপৰৱালাৰ ওচৰত। চ' এয়াই দুৰ্গতি হৈ আছে বানপানীৰ পিছত, কি হয় দেখা যাব। মই দেখাই থাকিম। এইখন মোৰ হাল এটাই কঠীয়া পাৰিছে গমাহঁতৰ। আৰু এতিয়া এই চাহ তাহ দিয়ে ডেকা কি কৰিবি আকৌ কি আহিবি কেতিয়া আছে, কিমান ৰুবি, ইমান ৰুবি। মানে ইয়াতো ঘৰত ৰ'ল, সি এনাওতি মই কথা ক'ব পাৰি, তাক একো নালাগে। গদটো সি গঢ়াল, এতিয়া ৰৈছে, কি বা কৰে গম নাপাওঁ। মই এটা বাটত ৰখি কৰিছে ইয়াত, সি কিবা কথা পাতি আছে এইটো ঘৰৰ মানুহৰ লগত। আহিলে সুধিম কি কৈছে।
তই যি এটা ৰলি কি কথা কৈছিলি এই কিবা সৰু সৰু কিবা মোক দিয়ে তই বাটত থৈ দিলি নাই এই দুদিন মাছি খাবাক লাগি আৰু আৰু কিবা কিবা এনে খুচি খবৰ চবৰ খুচি কৰিছে তোক দেখোন আজিকালি দেখা নাপাই হ'ল মই কৈছোঁ মই চাকৰি পাইছোঁ চাকৰি পাইছি গাইছ এই চাংখানত গৰমাহাতে ঘৰ এতিয়া আহিছোঁ এতিয়া কি কিবা কৰে কিমান বাৰ দেৰি ল'ব এই পা ভাবিছোঁ গৰু গৰমান দুটা এইটোৰ নাম কি চেপেটি এইটোৰ নাম এই নাম ভেড়া ভেড়া ইয়াৰ নাম চেপেটি চেপেটি এইটো ভেড়া নহয় দে কিন্তু নামটোহে ভেড়া এইটোৰ নাম ইয়াৰ নাম নামটো থকাই নাই এতিয়ালৈকে তাইৰ নাম জানো জানো আকৌ এইটো ইয়াৰ নাম আলু আলু হাই আলু হাই আলু এই পথাৰত যাব লাগে মোৰ গাছ আৰু এখানি মাটি মোৰ এইগিলা মাটি আৰু গাছ এইখিনি মাটি আৰু মাটি তাক লাগি এইটো এই সীমা আছে টাকা লাগি এইগিলা চব ইয়াৰ সম্পত্তি বাহ হ'ল বাহ বাহ অঁ বঢ়িয়া পাইছে দে গোটেই পানী দেখাই দিছোন মেন অঁ সৰু গাইছ এতিয়া বৰ কষ্ট কৰিছে দেই ভালকে আমাৰ কি যেন সৰু কিছিনি যাওঁ যা ল'ৰা ছোৱালী কিছিনি যাম দুধ ৰাখিছ গাঁৱলীয়া দে দে সৰুটোক দি থাকিবি তই ৰাখিছ চব কৰিব লাগিব আমি অকণ কাম কৰিব খাব পাম এতিয়া বানপানী যোৱাৰ পিছত মানুহৰ কষ্ট গাঁৱৰ মানুহৰ দিবা কথা পাব লগা হৈছে এই মোক নাৰাবি বেছি পোৱা নাই অলপ বাচি আৰু চবে অলপ ৰুম বুলি এই হাল আহি আছে এইফালে কি হ'ল দললি একা অঁ একশ্যন লাগিলে কিয়া মানে কিয় ভাগৰ লাগিল এই ভাগৰ কিয় নালাগিব আমাৰ কষ্ট বোলে এইটো বছৰত পালোঁ দুইবাৰ কঠীয়া একবাৰ উঠি গেল একবাৰ পানীত পানী খালা এবাৰ পৰা আকৌ কি হয় এই পানী আকৌ হোৱাৰ সম্ভাৱনা আছে যেতিয়া হয় আৰু আমাৰ মামাই দিয়ে চালোঁ ভাত খাই গ'ল মামাই দিয়ে চালোঁ মই ক'ত যায় এই গা ধুবি নেকি কিমান দ আছে মই যাওঁ নেকি অঁ দে দে কিমান দে থাকিব দে অঁ ৰ মই সেইফালে যাওঁ এফালে অলপমান অঁ দে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 অ' না দেখা হৈ আছে পিঠি 31 32 33 34 35 36 37 38 ওলাইছা উঠ এই উঠছি এই 50 চ' গাইছ আজি মানে ৰাতিপুৱা ভিডিঅ'টো এইকাৰণে বনালোঁ যে এতিয়া দুটা বস্তু দেখালোঁ আৰু যিটো বানপানী যোৱাৰ পিছত যিটো আমাৰ খেতিয়কৰ বা গাঁৱৰ যিটো অৱস্থা সেইটো মানে খেতি বা কঠীয়া মৰি গ'ল সেইটো এটা দুখ আৰু এটা দেখালোঁ মানে খেতিয়কৰ যিটো জীৱন টাইমে ধৰ কঠীয়া পৰা আহিলে যিটো কষ্ট সেইটো এটা মই দেখিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব তো লগ পাম আৰু আগলৈ আৰু এটা ভিডিঅ'ত আজিলৈ ভ্লগটো ইমানে আছিল তো বাই